Welcome to my Digital Educare YouTube channel. মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি শিক্ষকসকলৰ যি মিউচুৱেল ট্ৰান্সফাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখৰ পৰা মাৰ্চ মাহৰ 17 তাৰিখলৈকে এই প্ৰক্ৰিয়াটো চলি থাকিব। এই মিউচুৱেল ট্ৰান্সফাৰ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে, অৰ্থাৎ যিসকল এপ্লিকেণ্টে অৰ্থাৎ অলৰেডি মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লিকেশ্যন ছাবমিট কৰিছে, চ' ইহঁতে আকৌ উইথড্ৰল কৰিব বিচাৰে। চ' এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যে যিসকল মিউচুৱেল এপ্লিকেণ্টে উইথড্ৰল কৰিব বিচাৰে, চ' এই মুহূৰ্তত আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ প্ৰচেছ অফ উইথড্ৰল দ্য মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যন। চ' প্ৰচেছটো আপোনালোকৰ দুই ধৰণে হ'ব। মেণ্ডেটৰী প্ৰচেছ টু ফ্ল' ফৰ উইথড্ৰয়িং দ্য মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যন হয়, আপোনালোকে হেল্প ডেস্কত ফোন কৰিব লাগিব আৰু এইটো ফোন both ছাইডৰ পৰা হ'ব, অৰ্থাৎ দুয়োজন এপ্লিকেণ্টে ফোন কৰিব লাগিব, নাইবা আৰু এটা হৈছে কি আপোনালোকে মেইল থ্ৰু দি হেল্প ডেস্কত আপোনালোকে both the টিচাৰে কি কৰিব লাগিব, মেইল কৰিব লাগিব। চ' প্ৰচেছটো আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম। চাওক, প্ৰথম প্ৰচেছটো হৈছে কল দ্য হেল্প ডেস্ক। আপোনালোকে কি কৰিব পাৰিব যে ফোন কৰি এইটো কাম কৰি উইথড্ৰল কৰিব পাৰিব। চ' এইটো কোনে কৰিব লাগিব, both the টিচাৰ দুয়োজনে কি কৰিব লাগিব, এই হেল্প ডেস্ক নম্বৰ যিটো আছে সেইটো নম্বৰত আপোনালোকে ফোন কৰিব লাগিব। কল দ্য হেল্প ডেস্ক both the টিচাৰ। চ' কি কৰিব লাগিব, হেভ টু কল দ্য হেল্প ডেস্ক এণ্ড কনফাৰ্ম দ্য উইলিংনেছ টু উইথড্ৰ দ্য মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যন। চ' আপোনালোকে দুয়োজনে ইচ্ছা প্ৰকাশ কৰিব লাগিব যে আমি উইথড্ৰল কৰিব বিচাৰোঁ, এজনে কৰিলে নহ'ব কিন্তু। হেল্প ডেস্ক উইল ভেৰিফাই দ্য ডিটেইলছ ৰিচিভড ফ্ৰম both the টিচাৰ্ছ এণ্ড উইল টেক দ্য নেচেচাৰী ষ্টেপছ টু প্ৰচিড উইথ দ্য উইথড্ৰল ফাৰ্ডাৰ। অৰ্থাৎ দুয়োজনে অৰিজিনেল এপ্লিকেণ্ট হয়নে নাই, চ' দুয়োজনৰ ডিটেইলছটো ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত প্ৰচিডিউৰটো ষ্টাৰ্ট হ'ব, উইথড্ৰল প্ৰচিডিউৰটো। নেক্সট আৰু এটা হৈছে যিটো আপোনালোকে মেইলৰ থ্ৰু দি কৰিব পাৰিব। এইটো কি কৰিব লাগিব, both the টিচাৰ হেভ টু চেণ্ড ইমেইল টু দ্য হেল্প ডেস্ক ইমেইল আই ডি যিটো ttmscare@gmail.com। চ' এইটো ইমেইলত আপোনালোকে মেইল পঠাব লাগিব এণ্ড হেভ টু মেনশ্যন এণ্ড এটাচ দ্য বিল' ডিটেইলছ। আপুনি কি এটাচ কৰিব লাগিব, চাওক, নাম্বাৰ 1 মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যন আই ডি। আপোনালোকে দুয়োজনে যেতিয়া মিউচুৱেল পাৰ্টনাৰ হৈছে তেতিয়া আপোনালোকৰ কি আছে, আই ডি এটা জেনেৰেট হৈছে, সেয়া আই ডিটো মেনশ্যন কৰিব লাগিব। নিড টু আপলোড দ্য স্কেন কপি অফ দ্য হেণ্ড ৰিটেন এপ্লিকেশ্যন। চ' আপোনালোকে হাতে লিখা এটা এপ্লিকেশ্যন দিব লাগিব। কি লিখিব লাগিব, মেনশ্যনিং দ্য এপ্লিকেশ্যন আই ডি এণ্ড ইমেইল আই ডি। আপোনালোকৰ যিটো এপ্লিকেশ্যন আই ডি আছে লগতে আপোনালোকৰ ইমেইল আই ডিটো মেনশ্যন কৰিব লাগিব। এইটো আপোনালোকে স্কেন হেণ্ড ৰিটেন আপোনালোকৰ এটা এপ্লিকেশ্যন স্কেন কৰিব লাগিব আৰু ইয়াতে ডিটেইলছো থাকিব লাগিব যে আপোনাৰ এপ্লিকেশ্যন আই ডি লগতে ইমেইল আই ডি অফ দ্য আদাৰ টিচাৰ উইথ হোম দে হেভ ক্ৰিয়েটেড দেয়াৰ মিউচুৱেল ট্ৰান্সফাৰ। চ' দুজনৰ এইটো ইমেইল আই ডি থাকিব লাগিব। তাৰপিছতো হৈছে মেইল ছাবজেক্ট শুড বি, আপোনাৰ মেইলৰ ছাবজেক্টটো কি হ'ব, উইথড্ৰল ৰিকুৱেষ্ট ফৰ দ্য মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যন আই ডি প্লিজ মেনশ্যন দ্য এপ্লিকেশ্যন আই ডি। চ' আপোনালোকে এইটো ছাবজেক্ট লিখিব লাগিব। নাম্বাৰ 4 হৈছে মেইল শুড বি চেণ্ড অনলি ফ্ৰম দ্য ৰেজিষ্টাৰ্ড ইমেইল আই ডি আপলোডেড ইন দ্য HRMS পৰ্টেল। চ' আপোনালোকৰ HRMS পৰ্টেলত যিটো আপোনালোকৰ ইমেইল আই ডি ৰেজিষ্টাৰ কৰা আছে সেইটো ইমেইল আই ডিৰ পৰা আপোনালোকে মেইল পঠাব লাগিব। আফটাৰ গেটিং দ্য ইমেইল ফ্ৰম both the টিচাৰ্ছ উইথ অল দ্য এবভ মেনশ্যন ডিটেইলছ। চ' আপোনালোকৰ যিটো মেইল যেতিয়া HRMS সিহঁতৰ যিটো হেল্প ডেস্কে ৰিচিভ কৰিব সেইটো কি হ'ব, ইফ ৰিকুৱাৰ্ড হেল্প ডেস্ক উইল কল both the টিচাৰ। চ' হেল্প ডেস্কৰ পৰা আপোনাৰ দুয়োজনলৈ ফোন কৰিব এণ্ড উইল ভেৰিফাই দ্য ডিটেইলছ এণ্ড টেক দ্য নেচেচাৰী ষ্টেপ টু প্ৰচিড উইথ দ্য উইথড্ৰল ফাৰ্ডাৰ। চ' তাৰপিছত কি কৰিব, ডিটেইলছটো ভেৰিফাই কৰাৰ পিছতহে আপোনালোকৰ যিটো উইথড্ৰলৰ প্ৰচিডিউৰটো ষ্টাৰ্ট হ'ব। চ' যিসকলে অলৰেডি মিউচুৱেল এপ্লাই কৰিলে, চ' মিউচুৱেল এপ্লাই কৰাৰ পিছত আপোনালোকৰ এটা এপ্লিকেশ্যন আই ডি নম্বৰ পাইছে। চ' এইসকল প্ৰাৰ্থীয়ে কি কৰিব পাৰিব, দুটা প্ৰচেছত যদি ইচ্ছা প্ৰকাশ কৰে দুয়োজনৰ কনচাৰ্ণত উইথড্ৰল কৰিব পাৰিব। মনত ৰাখিব, এইটো কিন্তু এজনে ইচ্ছা প্ৰকাশ কৰিলে নহ'ব, দুয়োজনে কনচাৰ্ণ লাগিব। চ'
মই আজিৰ এই ভিডিঅ'টোৰ যোগেদি মিউচুৱেল ট্ৰান্সফাৰৰ এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক জনালোঁ। ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ এইটো চেনেলৰ ভিডিঅ'টো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব।